চেনেললৈ আপোনালোক ধন্যবাদ জনাইছোঁ। মই আপোনাক দেখুৱাম 2022 চনৰ ঘৰৰ লিষ্ট কেনেকৈ দেখুৱায় সেইটো দেখাম। গুগলত যাই PMAY সাৰ্চ কৰিব। তাৰপিছত এনেকুৱা এটা পেজ হ'ব, পেজটো কাটি দিব। তাৰপিছত থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ ছাইটত যাব। ডেস্কটপ যোৱাৰ পিছত পেজটো লোডিং হৈ আছে, সেইটো কাটি দিব। কাটি হোৱাটছআপ তাত দেখাব, হোৱাটছআপত ক্লিক কৰিব। তাত ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি নিচত যাব, একেবাৰে নিচত যাই বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন তাত ক্লিক কৰক। কৰাৰ পিছত এই অপশ্যন আহিব, ডিষ্ট্ৰিক্ট, ষ্টেট আহিব, আছাম লোডিং হ'ব। তাৰপিছত ডিষ্ট্ৰিক্ট আহিব, ডিষ্ট্ৰিক্ট মই দিলোঁ এখন। তাৰপিছত সাব ডিভিশ্যন আহিব, সাব ডিভিশ্যন দি দিলোঁ। তাৰপিছত কি আহিব দি থাকিব। তাৰপিছত কিমান কি কৰাব লাগে লিষ্টখন এই ইয়াত ক্লিক কৰি দিওঁ। ক্লিক কৰি দিয়াৰ পিছত তাত এই প্ৰধানমন্ত্ৰী আৱাস যোজনাত ক্লিক কৰক। কৰাৰ পিছত কেপচাটো আহিব, কেপচাটো মাইনাছ কৰি দিয়ক। 49ৰ পৰা মাইনাছ কৰিলে কিমান হয়, ক্লিক কৰক। চামিটত কেপচাটো ভুল হৈছে, কেপচা কৰি আছোঁ। এই কেপচাটো কৰিলোঁ, এই আহি গৈছে। তাত ডাউনলোড আহি গৈছে লিষ্টবিলাক। ডাউনলোডত ক্লিক কৰক, PDF ডাউনলোড। এই ডাউনলোড হৈ গৈছে, এই লিষ্টবিলাক আহি গৈছে। এনেকুৱাকৈ চাব পাৰিব।